বোৱাৰী চাহ একাপ দিবিচোন ঐ বৰ পিয়া লাগিছে নহয় অথনিৰ পৰা ইয়াতে বহি বহি ভোকো লাগিছে পাই মা অলপ ৰ'ব দেই মই এই কাম দুটামান আছে কৰি লওঁ ঘপককৈ এই কুলক্ষণী বোৱাৰীজনী মোৰ বৰ কুলক্ষণী দেই মাতিলেও নেমাতে ক'তনো সোমাই থাকে জানো চাহ একাপ দে বুলি ক'লোঁ আকৌ তাই মাত বোল নাইকিয়া হ'ল এতিয়া এই ধুমকালৰি বুঢ়ীজনী কি যে হ'ব নহয় আঁতৰ পৰা মাতিলেও নুশুনে ৰুমটোতে বহি থাকিব ভোক লাগিছে অনবৰতে খাওঁ পেটত ৰাহু সোমাই থাকে নেকি জানো কাণখনেও নুশুনে আঁতৰ পৰা মাতিলে মানে এই তই কাক কালৰি বুলি কৈছ হা কাক কালৰি বুলি কৈছ মোক ধুমকালৰি বুলি কৈছ তইহে ধুমকালৰি মাতি থাকিলে নুশুন নাই কোৱা আপোনাক আকৌ মই মাতিলোঁ আপুনিহে শুনা নাই আকৌ তই মিছা কথা ক'বলৈ আহিছ মই শুনা নাই তই কি বুলি ক'লি সেইবোৰ আকৌ পটককৈ শুনে ভাল কথা ক'লে আকৌ নুশুনে চিঞৰি ক'ব লাগে কি কৈ আছ ঐ তই তাত ৰখি কি কৈ আছ মোক গালি পাৰি আছ তই এই কালৰি বুঢ়ীজনীৰ লগত লাগি থাকি লাভ নাই গুচি যোৱাই ভালে কেতিয়াবা তাই আকৌ মোক গালি পাৰিবলৈ আহে মোক ধুমকালৰি বুলি ক'বলৈ আহে নিজে ধুমকালৰিজনী আকৌ সেইকাৰণে মাতি থাকিলে শুনি নাপায় মই আকৌ মাতিলে শুনিছোঁ কথা এষাৰ মই আৰু কাণে নুশুনিলে ধুমকালৰি বুলি কোৱা কথা এষাৰ শুনিম নেকি আকৌ এই মাজনী কি যে হ'ব আৰু নহয় কিবা এটা ব্যৱস্থা কৰিব লাগিব সোনকালে মানুহজনকো কৈ আছোঁ একো গুৰুত্ব নিদিয়ে এই পেটু ফালি চিঞৰতে এই কাউৰীজনীৰ নিচিনা হৈছোগৈ আৰু এই বোৱাৰীজনী কি কৰোঁ জানো ঘৰৰ পৰা খেদিয়ে দিওঁ নেকি মই ঘৰটোত মই আগতে ইমান ধুনীয়াকৈ থাকোঁ এইজনী আহি গোটেই ঘৰখন ঠান বান কৰি পেলালে এই খেদিয়ে দিওঁ নেকি এইজনী অহাৰ পৰা পাকঘৰটো নোসোমোৱা হ'লোঁ তাইকে চবজাই দিলোঁ পাকঘৰ গোটেই ঘৰখন লত চম্ভাল বুলি এই মোবাইলডাল পিটিকি ৰুমটোতে সোমাই বাগৰি থাকিব অনবৰতে এই কাৰোবাৰ লগত এইবোৰ কিনো কয় কথা পাতে মোবাইলটোকে চাই হাঁহি পগলাই নেকি এই কাণত দীঘল কিবা এই পেলু নিচিনা এডাল লগাই থয় তাৰপৰা আকৌ সেইডালতো কিবা কিবি কথা পাতি থাকে কিনো কৰি থাকে জানো তাই পাগলীয়ে হৈছে চাগে দেই মই আকৌ চাহ একাপ বনাই দে বুলি ক'লে তাই বেয়া পায় নিজে আকৌ সেই ফিটা পেলুডাল সিহঁতৰ নিচিনা কিবা দীঘল এডাল চুপি খায় ঘিনহে লাগে পাই দেখি পেলাই কিনো খাই পেলুৱে খায় নেকি জানো মা চাহ দিছোঁ আহক তেওঁ বাৰু সময়টোকে যে পালি তই চাহ একাপ বনাই দিবলৈ লগত কিবা আছেনে নাই মই আকৌ খালী চাহ নাখাওঁ আছে চাওমিন অলপমান আছিলে সেয়াকে বনালোঁ নাখাওঁ দেই মিন নে কি সেইবোৰ মই পেলুবোৰ নাখাওঁ দেই তই চোবা দেখি এই বুঢ়ীজনীৰ পৰা মই একেবাৰে শান্তি নোহোৱা হ'ল কাণখনেতো নুশুনে মুখখনে কি চাবা একেবাৰে কথা যিবোৰে ক'ব একেবাৰে নক'বা আৰু গাঁৱলীয়া যে একদম গাঁৱলীয়া আৰু অকণমান মডাৰ্ণ হ'বলৈ নিশিকিলে এতিয়া আকৌ চাওমিনৰ পৰা পেলু হ'লগৈ বেটি গ'ল কিনো বুনবুনাই আছিলে ইয়াত পাই একো এটা নুশুনিলোঁ নহয় কাণখনো নুশুনো নহয় তাই আকৌ যেনিবা নকওঁ আৰু কাণখনে একেবাৰে নুশুনো বুলি নহ'লে আকৌ মোক কিবা কিবি গালি পাৰি থাকিব নহয় আকৌ কাণে নুশুনো বুলি এইবোৰ আজিকালি বোৱাৰী ভৰসা নাই খাব বাপেকে এতিয়া পেলু বুলি কৈ দিছোঁ সেইসোপাকে বনাইছে চাগে মিন বুলি কোৱা শুনিছোঁ কিবা চলি পকি গৈছে সময়ত যাওঁতে সেইসোপাকে বনাইছিলে চাগে খাবি খুব বনাওঁ সেইবোৰকে খুব বনাওঁ খাবি এতিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমাৰ এই ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ ভালে থাকক কুশলে থাকক লগতে আমাৰ ভিডিঅ'সমূহ চাই থাকিব শ্বেয়াৰ কৰি থাকিব শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব কমেণ্টত জনাব ধন্যবাদ